চেনেল দশমী কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আকৌ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কাচকল মই বিনা তেলত ভাজিম। কেৰাহীটো পাতি দিছোঁ। কাচকলটো অকণমান বইল কৰি ল'ব লাগিব। পানী অকণমান দি পেলাই পাঁচ মিনিটমান বইল কৰিলে হ'ব। তাৰ ৰংটো যাবগৈ। কাচকলৰ ৰং এটা আছে, ৰংটো মই জুইত বনাইছোঁ, লোহাৰৰ কেৰাহীত বনাইছোঁ। অকণ ঢাকোন দি দিব লাগিব। মই নিমখ, হালধি, মছলা, জলকীয়া গুড়ি, জীৰা গুড়ি সকলো আছে। আদা, নহৰু, পিঁয়াজ, জলকীয়া মই একেলগে থৈছোঁ। তাৰপিছত কল মই কাটিয়ে ল'লোঁ। কল ইয়াতে আছে, কল হেৰি কৰিছোঁ, বইল কৰি লৈছোঁ অকণমান। কলটো অকণ বইল কৰি ল'ব লাগে, তেতিয়া ৰংটো নধৰে। ক'লা ৰং এটা হয়, এই ৰংটো নধৰে। দেখিলেনে? দেখিলেনে? মই কাঢ়ি দিছোঁ। পানী দিছোঁ প্ৰথমতে। পানী দি পেলাই নিমখ হালধি দি দিম ইয়াত। নিমখ সৰু চামুচে এচামুচ দিছোঁ। হালধি এচামুচ দিছোঁ। মছলা দি বনাম যিহেতু মছলাটো মই পিছত দিম। এতিয়া লৰাই দিব লাগিব। আজি মই কাঠৰ হেতা লৈছোঁ। ষ্টেলৰখনে বহুত চাউণ্ড দিয়ে, সেইকাৰণে কাঠৰখনে এতিয়া কলখিনি দি দিছোঁ। লৰাই দিছোঁ। আদা নহৰু দি বনাম, লৰাই আছোঁ মই। পিঁয়াজো দিব পাৰে, পিঁয়াজ দিছোঁ মই। পিঁয়াজ দিছোঁ, আদা নহৰু দিছোঁ, জলকীয়া দিছোঁ। লৰাই দিব লাগে। দেখিলেনে? বিনা তেলত বনাইছোঁ। আজি গৰৈ মাছ পুৰিম। গৰৈ মাছৰ চাটনি পঁইতা ভাতৰ লগত খাম। এতিয়া মই পুৰিছোঁ গৰৈ মাছবিলাক, জুইত সোমোৱাইছোঁ। 10 মিনিটমান লাগিব পাৰে। গৰৈ মাছটো অকণমান ডাঙৰ আছে, সৰুটো অলপ সোনকালে হ'ব। চাব লাগিব কিমান সময়। জুইত মাছ সোমোৱাই দিলে জুইডাল নুমাই যায়গৈ। দেখিলেনে? বিনা তেলত বনাইছোঁ। এতিয়া মছলা দিব লাগিব। মই জীৰা গুড়ি দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ, জলকীয়া গুড়ি দি দিছোঁ। লৰাই দিব লাগিব। লৰাই দিব। দেখিলেনে? ইমান ধুনীয়া আছে। ক'লেহে গম পাব তেল দিয়া নাই বুলি। দেখিলেনে? আপোনালোকে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, খাব বনাই। বেমাৰী মানুহৰ কাৰণে বহুত ভাল। বিনা তেলত বনোৱা, বিনা তেলত হৈ গ'ল এয়া। আৰু গৰৈ মাছো পুৰিলোঁ। গৰৈ মাছ পুৰা পিটিকা হ'ব পঁইতা ভাতৰ লগত। ভাজি বনালোঁ, কলৰ ভাজি বনালোঁ। আপোনালোকেও বনাব।
লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব কেনেকৈনো বিনা তেলৰ ভাজি বনাই খায়। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ মই আপোনালোকৰ ওচৰলৈ নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। আজিলৈ আহোঁ, নমস্কাৰ।